वेलकम टू माय चैनल पुनः एक नतुन भिडिओ आपलोक सकलोके स्वागतम जनाइছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ব্ৰেড বল ৰেচিপি। আশা কৰিছো আপোনালোক সবে ভালে আছে। আহকচোন আমি কেনেদৰে বনাও চাওহি। মই কেঁচা আলু তিনটা ভালদৰে ধুই পৰিষ্কাৰ কৰি কাটি লৈছো আৰু এতিয়া আলুখিনি বইল হ'ব দিম। এয়া বইল কৰা আলু, দুটা কণী, জিৰা গুড়া, হালধি, জলকীয়া গুড়া, নিমখ, কেঁচা জলকীয়া, আদা নহৰু পেষ্ট, পিঁয়াজ আৰু এয়া মিঠাতেল আৰু একেখিলামান ব্ৰেড। আহকচোন আমি এতিয়া কেনেদৰে কি বনাওঁ চাওহি। এয়া মই কণীত অলপমান মছলা দি পেলাই কণীখিনি ভালদৰে ফেটি লৈছোঁ। লগতে মই আলুখিনি ভালদৰে সানি লৈছোঁ। এতিয়া মই এখন কেৰাহীত গৰম কৰি তাত মিঠাতেল দি দিছোঁ আৰু এই মিঠাতেলখিনি গৰম হোৱাত মই ইয়াত কেঁচা জলকীয়াখিনি দি দিম আৰু কেঁচা জলকীয়াখিনি ভালদৰে গৰম হোৱাত মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিম। আদা নহৰুখিনি পেষ্ট ভালদৰে কেঁচা গোন্ধ যোৱাত মই ইয়াত পিঁয়াজখিনি কাটি লোৱা পিঁয়াজখিনি দি দিম আৰু এইখিনি অলপমান ভাজি ল'ম। এইখিনি মই ভালদৰে ভাজি লৈছোঁ। এতিয়া ইয়াত মই জিৰা গুড়া, জলকীয়া গুড়া, হালধি আৰু নিমখখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। এইখিনি মই ভালদৰে মিলাই লোৱাৰ পিছত মই ইয়াত সানি থোৱা আলুখিনি মই দি দিম আৰু মই গোটেইখিনি ভালদৰে মিলাই ল'ম। সানি থোৱা আলুখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম পিঁয়াজ মছলাখিনিৰ লগত, যাতে আলুখিনিত মছলাৰ সোৱাদ আহি যায়, লগতে ভালদৰে মিলি যায় গোটেইখিনি। এইখিনি মোৰ ভালদৰে মিলি গৈছে। এইখিনি মোৰ প্ৰায় সিজিও গৈছে পিঁয়াজবোৰ আৰু হৈ গৈছে। এতিয়া মই এইখিনি ভালদৰে নমাই ল'ম আৰু এটা ভালকৈ ডো বনাই সৰু সৰু মই কিছুমান ডো বনাম। সৰু সৰু মই বল টাইপৰ শ্বেপ দিছোঁ, দীঘলীয়াও কৰিব পাৰি। এয়া মই বল টাইপৰ শ্বেপ দি লৈছোঁ আৰু মই গোটেইখিনি ভালদৰে বনাই ল'ম আৰু মই এইখিনি গৰমে গৰমে বনাইছোঁ। মোৰ প্ৰায় গোটেইখিনি বনাই হৈ গ'ল। এতিয়া মই ব্ৰেডখিলা ল'ম আৰু মই ব্ৰেডখন প্ৰথমে ভালকৈ টিপি লৈছোঁ। ভালকৈ টিপি লৈ মই বলটো দি দিছোঁ আৰু মই গোটেইখিনি ভালদৰে মিলাই পেলাই ব্ৰেডটোৰ মাজত আলুখিনি সোমাই পেলাই ভালকৈ এটা বল শ্বেপ দিম। আপুনি হাতখন অলপ ভিজাই লৈ পেলাই কৰিলে বলটো আৰু অলপ ধুনীয়া হয়। হাতখন অলপ ভিজাই ল'ব। প্ৰায় বল শ্বেপ হৈ গৈছে মোৰ। ধুনীয়াকৈ বল শ্বেপ হৈ গৈছে। তেনেদৰে মই বাকীকেইখন ব্ৰেডৰ সহায়তো বাকীকেইটা বল বনাই ল'ম। এতিয়া মই কণীখিনিত মই বলকেইটা লেটিয়াই লৈছোঁ, যাতে বলকেইটা ধুনীয়াকৈ কণীখিনি মিলি যায় ধুনীয়াকৈ। এয়া মোৰ কণীত লগাই হৈ গ'ল। এতিয়া মই সেই একেখন কেৰাহীতে ইয়াত ৰিফাইন অইল দিছোঁ আৰু মই বলকেইটা ফ্ৰাই হ'বলৈ দিছোঁ। বলকেইটা মই পূৰা ৰঙচুৱা ৰং কৰি ল'ম, যাতে গল্ডেন ব্ৰাউন হৈ যায় ধুনীয়াকৈ বলকেইটা। মোৰ বলকেইটা গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে। ভালকৈ এইকেইটা গল্ডেন ব্ৰাউন হ'লৈ ৰাখিম। মোৰ বলবোৰ প্ৰায় গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে কাঢ়ি চেকি ল'ম। এয়া মোৰ বল ৰেডি আৰু বাকীকেইটা মই তেনেদৰে ভাজি লৈছোঁ। ইয়াত মই অলপ নৰসিংহ পাত দি দিছোঁ তেতিয়া, আৰু বলটো খাবলৈ সঁচাই বৰ ধুনীয়া লাগিছিল, টেষ্টি আৰু এইটো গধূলি এটা ধুনীয়া স্নেক্স হয়। আশা কৰিছোঁ আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।